গুড ইভিনিং ফ্ৰেণ্ডছ আৰু কি খবৰ আপোনালোক আশা কৰোঁ চবৰে ভাল আৰু এতিয়া থেৰাপি ক্লাছৰ পৰা আহি নেমু চৰবত বনাই আছোঁ ভাবিছোঁ আজি মানে সেই নিদিওঁ আৰু চাহ নবনাওঁ যিহেতু বহুত গৰম পৰিছে আজি নেমু চৰবত আৰু কল খাবলৈকে দিওঁ এনেকৈ আৰু চাই থাকিব ভিডিঅ'টো আপোনালোকে আৰু ইপিনে কল তিনিটা লৈ লৈছোঁ এনেকৈ তিনিটাৰে আৰু ইপিনে চৰবত বনালোৱে আৰু এতিয়া মানে খাই লওঁ বনোৱা হৈ গ'ল চৰবতটো আৰু নেমু আমাৰ দোকানত ঠাণ্ডা কয় কিন্তু চৰবতটো খোৱা আমাৰ দেহৰ কাৰণে বহুত উপযোগী আৰু সেইটো কাৰণে মানে মই বেছিকৈ ঠাণ্ডা তেনেকৈ কমেই খুৱাওঁ আৰু ল'ৰা ছোৱালীকো কম খুৱাওঁ আৰু মই কম খাওঁ নেমু চৰবতে বেছিকৈ খোৱা হয় আৰু সেইটো কলটো ইমান ঠিক নহয় বাৰু আৰু এতিয়া খাই লওঁ বাই বাই।